নমস্কাৰ বন্ধুসকল, তোমালোকক আকৌ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। আৰু আজিৰ ভিডিঅ'টো মই বেলেগ এটা টপিকৰ ওপৰত আনিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এইটো বেলেগ এটা কথা, আৰু একেবাৰে বেলেগ মই কথাৰ ওপৰত গৈছোঁ। আৰু ভিডিঅ'টো চাই পেলাই সম্পূৰ্ণকৈ চাব। আৰু মই ভিডিঅ'টোৰ টপিকলৈ আহোঁ। আৰু আপোনালোকে ফ্ৰীতে আৰ্ণ মানি কেনেকৈ কৰিব পাৰে। মোৰ টপিকটো বেলেগ হয়। মোৰ আজিৰ টপিকটো আপোনালোকক সহায় কৰিবলৈ আছিলে, সেইকাৰণে টপিকটো মই বেলেগ এটাৰ টপিকৰ ওপৰত উলিয়াইছোঁ মই কুৱেশ্যনটো। আৰু আপোনালোকে আৰ্ণ মানি কেনেকৈ পূৰা আপোনালোকে একো নকৰাকৈ টিকটক লাইক ভিউজ যোন লোকে ব্যৱহাৰ কৰে, সেইদৰে আপোনালোকে টিকটক আৰু লাইক ইউজৰ সলনি এইটো এপছ ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ পৰা আপোনালোকে টিকটকৰ নিচিনাকৈ ভিডিঅ' আপলোড কৰিব পাৰিব। আৰু ইয়াৰ লগতে টিকটকৰ লগত লিংকো লগাব পাৰিব। আপোনালোকে ইয়াৰ ভিডিঅ' য'ত আপলোড কৰিব, লাইকে এপটোলৈ যাব আৰু টিকটক এপটোলৈ আপোনালোকৰ ভিডিঅ'বোৰ শ্বেয়াৰ হ'ব, ভাইৰেল হ'ব। আৰু আপোনালোকৰ এই এপটো আপুনি আৰ্ণ কৰিব পাৰিব। লগতে আপোনালোকে ভিডিঅ' চাব পাৰিব, টিকটকত যি ভিডিঅ' আহে আৰু এই এপছটোকো আপোনালোকে সেইটোকে ভিডিঅ' আহিব। আৰু যোনবোৰ লাইকি এপবোৰে ইউজ কৰে মানুহে, সেইবোৰেও এই ভিডিঅ'বোৰে সেইটো এপছলৈ আহিব। এইটো এপছ মই যোনটো আপোনালোকে দেখাই আছোঁ সেইটো এপছলৈ আহিব। আৰু যোনবোৰে হেল্ল' ইউজ আৰু এই বিভিন্ন ধৰণৰ সেইটো টাইপৰ যোনবোৰে ইউজ কৰে, সকলো ভিডিঅ' এইটো চেনেললৈ আহিব। মই গেৰেণ্টি দি কৈছোঁ আহিব। আপোনালোকে চিৰ্ফ চাৰ্চ কৰিব লাগে। আপোনালোকে যেনেদৰে এই টিকটকত ব্যৱহাৰ কৰে সেইদৰে একেই, সকলো একেবাৰে একে। আৰু আপোনালোকে ইউজ কৰক। আৰু যদি একে নহয়, টিকটকৰ নিচিনা লাইকৰ নিচিনা একেবাৰে একো নহয়, মোক আপোনালোকে কমেণ্ট কৰিব পাৰিব। আৰু যদি আপোনালোকে দিনত আপোনালোকে দিনত 10 টকাকৈ আৰ্ণ কৰিব পাৰিব। দিনত আপোনালোকে যিমান মৰ্জি, আপোনালোকে যিমান ভিডিঅ' চাই সিমান আপুনি আৰ্ণ কৰিব পাৰিব। আৰু আৰ্ণ কেনেকৈ লাগে আৰু কেনেকৈ ভিডিঅ' চাব লাগে মই চব শিকাই দিম, একেবাৰে ফাৰ্ষ্টৰ পৰা শিকাই দিম। যদি ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। প্ৰথমতে আপোনালোকে লাইকি এপ, এইটো দেখিছে আপোনালোকে লাইকি এপটো কেনেকৈ ইনষ্টল কৰিব লাগিব। আপোনালোকে প্ৰথমতে মই দেখাই আছোঁ লাইকি এপটো কেনেকৈ মই ইনষ্টল কৰি লৈছোঁ। ফাৰ্ষ্টত দেখিছে ইনষ্টল কৰি লৈছোঁ। এতিয়া ইনষ্টল কৰি লৈছোঁ, আপোনালোকে চাই ল'ব। লাইট আপোনালোকে এইটো দেখিছে। আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, একেবাৰে ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকে যদি ভাল লাগে তেনেহ'লে ৰিটুৱে কৰি দিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে আপুনি আহিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইটো চাওক 10 মিলিয়ন, ইয়াত আৰ্ণ মানিও আছে। চাওক আপোনালোকে কেনেকৈ আৰ্ণ কৰিব পাৰিব। এই চাওক, এইবোৰ ভিডিঅ' আপোনালোকে চাই যাওক। আপোনালোকে 1ৰ পৰা 10, 30, 150, 130 যিমান চাওক, চব একেই আছে। আপোনালোকে চিৰ্ফ ইয়াত চাবই লাগিব। আপোনালোকে যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো মোৰ এপছটো ইনষ্টল হ'বলৈ হ'ল। আৰু আপোনালোকে এইটো চাওক, এপটো ইনষ্টল হৈছে। এইটো চাওক, একেবাৰে চিমিলাৰ। আপোনালোকে এইটো চাৰ্চ কৰালৈকে আপোনালোকে চব আহিছে। আপোনালোকে চাওক, টিকটক চব আহিছে। চাওক টিকটক এইটো চব আহিছে। এইটো অ'পেন কৰি লৈছোঁ মই। চাওক, আপোনাক সহায় কৰাৰ কাম মই সহায় কৰিছোঁ। আপোনালোকে কণ্টিনিউ কৰক, কনফাৰ্ম কৰক। আৰু আপোনালোকে এনেদৰে মই যি কৰিছোঁ সকলো ধৰণে কৰি যাওক। চাওক একেবাৰে নতুন, একেবাৰে ক্লেইম নাও। চাওক ডাইৰেক্ট আহিছে ক্লেইম কৰিবলৈ। আপোনালোকে ইয়াৰ ফোন নাম্বাৰটো মোৰ আগৰ একাউণ্ট আছিলে, সেইকাৰণে মই আগৰ একাউণ্ট 600 এইদৰে মই ভিডিঅ'টো আৰু চাইছে আপোনালোকে মোৰ ইউটিউব একাউণ্টটো এইটো নাম্বাৰ, ইয়াৰ পৰা লগ ইন কৰিব লাগিব। এতিয়া ইয়াৰ পৰা লগ ইন কৰিছোঁ। আপোনালোকে মোৰ নাম্বাৰটো চাই লৈছে চাগে। আপোনালোকে এই নাম্বাৰটোত আপোনালোকে কল কৰিব নোৱাৰিব। মোৰ একো হেৰি নাই। আৰু এইটো চাওক, ইয়াত এণ্টাৰ ভেলিড ফোন 6001436289। মই এইটো ফোন নাম্বাৰৰ পৰা নকৰিব, কাৰণ এইটো সদায় এইটো দেখায়। সেইকাৰণে মই ফেচবুক একাউণ্টৰ পৰা আইডিৰ পৰা লগ ইন কৰিছোঁ। ইয়াত আপোনালোকৰ দি দিয়ক। আৰু আপোনালোকে ইয়াত পাছৱৰ্ডটো মাৰি দিয়ক।
চাওক মই পাছৱৰ্ডটো মাৰি দিলোঁ এতিয়া লগ ইন কৰিছোঁ এতিয়া লগ ইন কৰিছোঁ মোৰ লগ ইন হৈ গৈছে এতিয়া চাওক কণ্টিনিউ অপশ্যন আহিলে কণ্টিনিউ অপশ্যন কৰি দিলোঁ আৰু মোৰ আগতে একাউণ্টটো লগ ইন হৈ আছিলে সেইকাৰণে একাউণ্টটো আপোনালোকে দেখিছে মই ইয়াৰ পৰা এতিয়ালৈকে বেছি পোৱা নাই মই 10 টকা পাইছোঁ হ'লেও আপোনালোকক হেল্প কৰিবলৈ আজি মই কালি ৰাতিপুৱা ডাউনলোড কৰিছোঁ আজিয়ে মই 10 টকা পাইছোঁ আপোনাৰ যদি ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব নকৰিবলৈ নাপাহৰিব এয়া চাওক এয়া আপোনাৰ একেবাৰে একে চাওক একেবাৰে অকণি সলনি যদি হৈছে যদি মই কৈ চাওক আপোনালোকে কমেণ্ট কৰিব পাৰিব চাওক এড কমেণ্ট আৰু এইটোৰ লগতে ইয়াত আপোনাৰ হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰে ছেভো কৰিব লাগে ফোনতে আৰু ইয়াত লাইকো এনেকৈ কৰিব পাৰিব আপোনাৰ এনেল ডিছপ্লে আৰু চাওক এয়া আৰ্ণ হৈ আছে আপোনালোকে ভিডিঅ' দি আৰ্ণ হৈ আছে চাওক এয়া আৰ্ণ চাইড ডাউন দ্য ক্লেইম মোৰ নাউন্স বুলি আহি আছে আপোনালোকে চাই আছে চাওক এনেকৈ আপোনাৰ ভিডিঅ' চাই গৈ থাকিব ডাউনলোড হৈ দিয়ে আপুনি আৰ্ণ কৰি থাকিব পাৰিব চাওক আপোনাৰ আৰ্ণ মানে চাওক এনেকৈ আহিব নহয় ইয়াৰ কইনছত যাব চাওক এতিয়ালৈকে মই সিদিনাখন মই 5 টকা উলিয়ালোঁ আজি আকৌ চাওক সিদিনাখন 5 টকা উলিয়ালোঁ আজি 10 টকা হৈ আছে এই 10 টকাটো আপোনালোকে উলিয়াব পাৰিব চাওক এতিয়া নোৱাৰিব কিন্তু আপোনালোকে দেখাই আছোঁ কেনেকৈ কৰিব লাগে আৰু চাওক ইয়াৰ ট্ৰানজেকশ্যন হ'ব উইথড্ৰ এতিয়া নহয় কাৰণ এদিন যদি ফাৰ্ষ্টত যদি উলিয়ালে ছেকেণ্ড দিনাখন আকৌ নহয় সেইকাৰণে আপোনালোকে বেয়া নাপাব ছেকেণ্ড দিনাখন নহয় চাওক এতিয়া এইটো চাওক এবাৰ দেখা চাওক যদি 10 টকা উলিয়াব যদি এটকা মোৰ উলিয়ালোঁ এটকাতকৈ ওপৰ আপোনাৰ এবাৰতে এটকাত বা 5 টকা উলিয়ালোঁ মই 4 টকা উলিয়ালোঁ 5 টকা বুলি ক'লোঁ ভুল হ'ল 4 টকা উলিয়ালোঁ এতিয়া চাওক 10 টকা উলিয়াবলৈ আকৌ মোৰ চাওক এদিন আগত উলিয়াইছোঁ আজি 2 নম্বৰ ডে চলি আছে চাওক লগ ইন 10 টকাটো 10 টকাটো উলিয়াবলৈ মই 8 দিন পিছত আকৌ 10 টকা উলিয়াই পেলাই আকৌ 28 দিন ৰখিলে আপুনি 30 টকা তাৰপিছত 30 টকাৰ পিছত আপোনালোকে ৰখি থাকিব নালাগে আৰু 30 টকা উলিওৱাৰ পিছত আপোনালোকে যিমান মৰ্জি আপোনাৰ সিমান উলিয়াব পাৰিব আৰু 30 টকাৰ ওপৰতে উলিয়াব নোৱাৰে কাৰণ 130 টকা যদি দিনত এবাৰে উলিয়াব পাৰিব 30 টকা 60 টকা থাকিলেও 30 টকা এবাৰত উলিয়াব তাৰ 5 দিনে এদিন উলিয়াব 30 টকা আপোনালোকে ইয়াত দেখি আছে ইয়াত লিখা আছে আৰু 30 ৰুপিজ থাকিলে চাওক 30 এয়া চাই আছে আপোনালোকে চাওক বেয়া নাপাব আপোনালোকে মই ভিডিঅ' লগ ইন 30 কনষ্ট্ৰাকটিভ ডেইজ টু উইথড্ৰ 31 এইটো আপোনাৰ দেখা আছে ইয়াৰ পিছত একো নাথাকিব চাওক আদাৰ উইথড্ৰ এমাউণ্ট যদি আপোনালোকে একাউণ্টত যদি 150 টকা থাকে একেবাৰতে উলিয়াব বুলি ভাবে 150 টকা উলিয়াব পাৰিব আপোনালোকে যি মন যায় সেইটোৱে কৰিব পাৰিব আপোনালোকে যদি ভিডিঅ' চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ কইন আপোনালোকে চাই আছে চাওক দিনত আপোনালোকে ইনকাম চাওক আপোনালোকে দিনত বহুত ইনকাম কৰিব পাৰিব আৰু চাওক দিনত যদি আপুনি সবাৰ যদি কাৰোবাক এবাৰকৈ শ্বেয়াৰ কৰে এনেকৈ শ্বেয়াৰ কৰিলে হৈ যাব আপোনালোক এনেকৈ ইয়াৰ পৰা হোৱাটছএপৰ পৰা এনেকৈ শ্বেয়াৰ কৰিলে হৈ যাব এনেকৈ যদি শ্বেয়াৰ কৰে এবাৰ যে দিনত সবাৰ আৰ্ণ কৰিবলৈ আহে আৰু আপোনালোকে সবাৰ কৰিলে 480 কইনকৈ পাব আৰু 10,000 কইনটোত এটকা হয় আপোনালোকে ইয়াত যদি টাইম বাই টাইমত যদি ইয়াত ক্লেইমৰ হেৰি আহিব কি কয় ন'টিফিকেশ্যন আহিব তাৰ পৰা ক্লেইম যদি কৰে আপোনালোকে এয়া চাওক ৰাতিপুৱা 8টা বজাত আৰু দিনৰ 1টা বজাত আহিব ক্লেইম কৰিবলৈ আৰু 5টা বজাত আহে 8টা বজাত আহে 12টা বজাত আহে এইবোৰ যদি আপোনালোকে ক্লেইম কৰে আপোনাৰ ক্লেইম কৰাৰ লগতে আপোনালোকে ইয়াৰ ৰিয়েল পইচাও পাব পাৰিব বা কইনো পাব মই এইটো চাওক এই কইন পাইছোঁ কইন পালোঁ অথনি 5টা বজাত আৰু এই 2টা টাইমত মই ক্লেইম কৰিব নোৱাৰোঁ কাৰণ মোৰ কলেজ থাকে সেইকাৰণে আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু মই একো নকওঁ যদি নতুন আহিছে তেন্তে পুৰণা আগৰ পৰাই চাই যোৱাসকলেতো আপোনালোকে মোৰ জানে চাই আপোনাৰ ছাবস্ক্ৰাইব কৰা আছে চাগে সেইকাৰণে মই আৰু এবাৰ আপোনালোকক লৈ অহা নাই আৰু আৰু ভিডিঅ'টো মই যদি এপছটো লিংক আপোনালোকে চাই নাথাকিব তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাৰ পৰা আপোনালোকে সোনকালে ডাউনলোড কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ
আৰু আপোনালোকে যদি এদিনতে যদি আৰ্ণ কৰিব বিচাৰে সেইটো নহ'ব, আপোনালোকে 2-4 দিন ইউজ কৰক, তাৰপিছতে আপোনাৰ আৰ্ণ কৰিব পাৰিব। এয়া চাওক আপোনালোকে প্ৰত্যেক মিনিটত চাওক আপোনাৰ দেখাই আছোঁ এনেকৈ এই আৰ্ণ হৈ গৈ আছে। চাওক এই গুৰটো বাঢ়ি গৈ আছে, দেখিলে? আপোনাৰ যোনটো ভিডিঅ' লাগে সেইটোৱে ভিডিঅ' চাই ল'ব পাৰিব। এই চাওক লাইক অ'কে, মই ধন্যবাদ আৰু আজিৰ ভিডিঅ'ত শেষ কৰিছোঁ ইমানে।